ডিয়াৰ কলেজৰ আৰোহী বৰুৱা, মোৰ মুখত হাঁহি বিৰিঙাবলৈ তোমাৰ নামটোৱেই কাফি। তুমিতো নাজানা নিতৌ তোমাক এবাৰ চাবলৈ মোৰ চকুহালে কিমান কষ্ট কৰে। বকুলতলৰ জবি থকা আড্ডাৰ পৰা কেণ্টিনৰ চাহকাপলৈকে মোৰ চকুহাল কেৱল তোমাৰ সন্ধানী পক্ষী। ষ্টিল বেঞ্চত বহি বান্ধৱীৰ সৈতে কথাত মচগুল তুমি, মুখত হাঁহি, চকুত মোৰ বুকু ফালি চিৰাচিৰ কৰিব পৰা কাতিল চাৱনি। চুলিখিনিয়ে বতাহৰ লগত খেলিছে, হাঁহিৰে মুকুত আখৰিছে। আৰোহী, তুমিতো নাজানা তোমাৰ এই উতনোৱা প্ৰেমিকৰ কথা। অভাৱে স্বভাৱ নষ্ট নকৰি কেৱল কুঙাহে কৰা মধ্যবিত্ত ঘৰৰ অকলশৰীয়া ল'ৰা। আজিকালি কাম কৰিবলৈ ল'লে আই বোপাই হাত দুখন কপে আৰু মোৰ কপে বুকু। আৰোহী, এটা সপোন দেখিছোঁ জানা, এটা চাকৰি ল'ম, আই বোপাইক শান্তিৰ টোপনি দিম। তুমি কাষত থিয় দিলে দুনিয়াৰ সৈতে যুঁজিম। ডিয়াৰ কলেজৰ আৰোহী বৰুৱা, তুমি নাজানা জোনবেলি তৰা আনি তোমাৰ মন ভৰাব নোৱাৰিলেও এখন চেকা নথকা হৃদয়েৰে তোমাৰ মন জোৰাব পাৰিম। এগালমান নিৰ্ভেজাল মৰম তোমাক সঁপি দিব পাৰিম। আৰোহী, এই ফেচবুক ইনষ্টাগ্ৰামৰ যুগত মই তোমাৰ পৰা আই পিতাইৰ দিনৰ ভাল পোৱা বিচাৰিছোঁ। যি সময়ত এখন ভাজ খোৱা চিঠিৰ ভৰত মানুহে গোটেই জীৱন অপেক্ষাতে কটাব পাৰিছিল প্ৰিয়জনৰ। জানো সহজ নহয় এয়া, কিন্তু বুকুৰ সমস্ত মৰম এজনৰ বাবে উজাৰি দিব পাৰিলে ইমান কঠিনো নহয় মই শুনা আগৰ আই পিতাইৰ দিনৰ ৯০ দশকৰ সঁচা ভাল পোৱা। বাৰু আৰোহী বৰুৱা, এদিন আহিবা, মোৰ লগত কেণ্টিনত বহি একাপ চাহ খাবা, আৰু মই মোৰ বুকুত তোমাৰ বাবে সাঁচি ৰাখি ঢল বন্ধা কথাবোৰ মোৰ বুকুৱেদি বোৱাই দিম তোমাৰ বুকুলৈ। এদিন আহিবা আৰোহী বৰুৱা।